আয়ান ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাই আজি আলোচনা কৰিবলৈ ওলাইছো অসমীয়া সাহিত্য চয়নিকা নতুনৰ অন্তৰ্গত অধ্যায় বৰগীত সম্পৰ্কে। আজিৰ আলোচনাৰ জৰিয়তে বৰগীত কবিতাটোৰ মাজত কোৰ পৰা কেনেকৈ কি প্ৰশ্ন আহিব পাৰে সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'বা। প্ৰথমতে আহিছো বৰগীত কবিতাটো বসন্ত ৰাগত বন্ধা আছে। ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে বৰগীত কবিতাটো কি ৰাগত বন্ধা আছে, তেতিয়াহ'লে আমি উত্তৰত লিখিম বসন্ত ৰাগত বন্ধা আছে। যেহেতু বৰগীত কবিতাটো শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে, সেয়ে ইয়াতে এটা প্ৰশ্ন আহিব পাৰে যে তোমালোকৰ পাঠ্যপুথিত অন্তৰ্গত বৰগীত কবিতাটোৰ ৰচক কোন বা কবিগৰাকীৰ নাম কি। তেতিয়াহ'লে তোমালোকে উত্তৰত লিখিবা বৰগীত কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। যেহেতু তোমালোকৰ পাঠ্যত সন্নিৱিষ্ট কবিতাটো বা বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছে, সেয়ে কবি পৰিচয় সম্পৰ্কে বা তেওঁৰ বিষয়ে কিছু কথা আমি জানিব লাগিব। শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে কবি পৰিচয়ত উল্লেখ আছে। নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লিখিত পুখুৰীত 1489 চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰীয়া, ভেলাডংগা আদি ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰ পূজাৰী এইজনা মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। 1000টা ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। এইখিনিতে প্ৰশ্ন আহিব পাৰে শ্ৰী শ্ৰী মাধৱদেৱে কি ধৰ্মৰ অন্যতম প্ৰচাৰক আছিল বা কি ধৰ্ম প্ৰচাৰ কৰিছিলে। তেতিয়াহ'লে উত্তৰত লিখিম নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল, তেতিয়া আমি উত্তৰত লিখিম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লিখিত পুখুৰীত 1489 চনত। ইয়াতে আকৌ প্ৰশ্ন আহিব পাৰে শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল। তেতিয়াহ'লে উত্তৰত লিখিম শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভটোৰ নাম কি। উত্তৰত আমি লিখিম শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তিস্তম্ভটোৰ নাম হৈছে নামঘোষা। ইয়াতে আকৌ আন এটা প্ৰশ্ন আহিব পাৰে নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়। উত্তৰত লিখিম যে নামঘোষাত 1000টা ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বুলি কোৱা হয়। এনেকৈ প্ৰশ্ন আহিব পাৰে নামঘোষাৰ আন এটি নাম কি, তেতিয়াহ'লে আমি লিখিম হেজাৰী ঘোষা। নাইবা কোনটো ঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়, তেতিয়াহ'লে উত্তৰত লিখিম নামঘোষা। ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰাজিসমূহক কেইটা ভাগত ভাগ কৰা হৈছে, কি কি প্ৰত্যেকৰে উদাহৰণ দিয়া। তেতিয়াহ'লে উত্তৰত লিখিম যে শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰাজিসমূহক 4টা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰত আখ্যানমূলক ৰচনা, উদাহৰণত লিখিম ৰাজহুৱা কাব্য, আদিকাণ্ড, ৰামায়ণ। দ্বিতীয়তে লিখিম তত্ত্বমূলক ৰচনা, যেনে জন্মৰ ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা। 3 নম্বৰত লিখিম নাট, যেনে অৰ্জুন ভঞ্জন বা দধিমথন। 4 নম্বৰত লিখিম ঝুমুৰা, যেনে চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ। ইয়াতে আকৌ আন এটি প্ৰশ্ন হ'ব পাৰে যে শ্ৰী শ্ৰী মাধৱদেৱৰ একমাত্ৰ নাটখনিৰ নাম কি। তেতিয়াহ'লে উত্তৰত লিখিম অৰ্জুন ভঞ্জন বা দধিমথন। শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে আৰু কিছু কথা লিখিছে বা উল্লেখ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰাই প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছে। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তি উৎকৃষ্ট
নিদৰ্শন। মাধৱদেৱৰ সাহিত্য সৌন্দৰ্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে। ইয়াতে আন এটি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিব পাৰে, মাধৱদেৱৰ বৰগীত কবিতাটিত কি ভাৱ প্ৰকাশ পাইছে? তেতিয়াহ'লে উত্তৰত লিখিম দাস্য ভক্তিভাৱ প্ৰকাশ পাইছে। বৰগীত কবিতাটোৰ মাজত আলোচনা কৰা এই প্ৰশ্নকেইটা পৰীক্ষাত আহিব পাৰে, গতিকে তোমালোকে ভালদৰে এই প্ৰশ্নকেইটাৰ উত্তৰ চাই থবা। আমি কেতিয়াবা কওঁ যে প্ৰশ্নসমূহ বাহিৰৰ পৰা কাটিছে, আচলতে তেনেকুৱা নহয়। প্ৰশ্নসমূহ পাঠৰ ভিতৰতে থাকে, কিন্তু কিছুমানে ইয়াৰ উত্তৰ বিচাৰি উলিয়াব নোৱাৰোঁ। কেৱল প্ৰশ্নত দিয়া প্ৰশ্নসমূহৰ উত্তৰ আমি প্ৰস্তুত কৰিলেই সম্পূৰ্ণ নহয়। গতিকে কবি পৰিচয় বা লেখকৰ পৰিচয় আমি অতি সুন্দৰকৈ চাম আৰু তাৰে পৰা অহা প্ৰশ্নসমূহ আমি লিখিবলৈ সক্ষম হ'ম। যদি তোমালোকৰ এই পাঠটোত কিবা প্ৰশ্ন থাকে, তেতিয়াহ'লে তোমালোকে কমেণ্টৰ জৰিয়তে এই প্ৰশ্নসমূহ কৰিব পাৰিবা। তাৰ উত্তৰসমূহ দিয়াৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। ভিডিঅ'টো কেনে পালা নিশ্চয় কমেণ্ট কৰি জনাবা। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা আৰু সহপাঠীৰ লগত শ্বেয়াৰ কৰিবা। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিবা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।